নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সপোন দেখাটো এটা স্বাভাৱিক কথা। আমি সকলোৱে সপোন দেখোঁ। কেতিয়াবা আমি ভাল সপোন দেখোঁ, কেতিয়াবা আমি বেয়া সপোন দেখোঁ। কিন্তু স্বপ্নশাস্ত্ৰ অনুসৰি আমি দেখা প্ৰত্যেকটো সপোনৰ বিভিন্ন অৰ্থ আছে আৰু প্ৰত্যেকটো সপোনৰ লগত আমাৰ ভৱিষ্যত জীৱনত হ'ব লগা কোনো ঘটনাৰ ইংগিত লুকাই আছে। বন্ধুসকল, আজি মই ভিডিঅ'টোত সপোনত ভূত দেখিলে বা কিছুমান ভয় লগা সপোন দেখিলে কি ফল লাভ হয় আৰু সেই সপোনৰ অৰ্থনো কি, সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ মোৰ এটা অনুৰোধ, যদিহে আপুনি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেধৰণৰ ভিডিঅ'বোৰ মই আপোনাৰ বাবে লৈ আহিব পাৰোঁ। বন্ধুসকল, যদি আপুনি সপোনত ভূত প্ৰেত দেখা পায়, এই সপোনৰ দুটা অৰ্থ আছে। যদি আপুনি কেতিয়াবা ভয় লগা কাহিনীৰ কিতাপ পঢ়ে বা কাহিনী শুনে বা কোনো ভূতৰ ফিল্ম চায়, তেতিয়া বেছিভাগ ব্যক্তিয়ে ৰাতি সেই ভূতৰ কথা চিন্তা কৰি থাকে বা তেওঁলোকৰ মনলৈ আহি থাকে। সেইবাবে তেওঁলোকে ৰাতি ভূত দেখা পায়। অথবা আপুনি যদি আপোনাৰ জীৱনক লৈ সুখী নহয়, নিজৰ ওপৰতে আপোনাৰ খং উঠি থাকে, নিজৰ ওপৰতে যদি আপুনি অসন্তুষ্ট হৈ থাকে, তেতিয়াও এনে ভূতৰ সপোন দেখে। বা কেতিয়াবা কিবা কথাত মনত ভয় লাগি থাকিলেও ৰাতি সপোনত ভূত দেখা পোৱা যায়। আৰু কেতিয়াবা মনত নিগেটিভিটি বেছিকৈ আহিলেও এনে সপোন দেখা পায়। ভূতৰ 70% সপোনত এই কথাই প্ৰযোজ্য, ইয়াৰ তেনেধৰণৰ কোনো অৰ্থ নাই। কিন্তু যদি আপুনি বাৰে বাৰে ভূতৰ সপোন দেখে, তেন্তে স্বপ্নশাস্ত্ৰ অনুসৰি এইটো এটা অতিকৈ অশুভ সপোন। ভূতে সপোনত আপোনাক খেদিছে বা আপুনি কোনো আত্মাক দেখিছে আৰু আপুনি ভয় খাই সাৰ পাই গৈছে, তেন্তে এইটো এটা অতিকৈ অশুভ সপোন। এই সপোনে আপোনাক আহিব লগা দিনত কোনো ভয়ানক বিপদ অহাৰ ইংগিত প্ৰদান কৰে। আপোনাৰ ধন হানি হ'ব পাৰে, আপোনাৰ লগত কোনো ব্যক্তিয়ে অন্যায় কৰিব পাৰে, আপোনাৰ অপকাৰ কৰিব পাৰে বা আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে, আপোনাৰ ঘৰত চুৰ হ'ব পাৰে, আপোনাৰ জীৱনলৈ চাৰিওফালৰ পৰা সমস্যা আহিব পাৰে, আপোনাৰ মানসিক অশান্তি, সমস্যা ইত্যাদিবিলাক আহিব পাৰে। তাতোতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ ঘৰত কোনো ব্যক্তিৰ কিবা দুৰাৰোগ্য ৰোগ হ'ব পাৰে বা অপমৃত্যুও হ'ব পাৰে। গতিকে এনে সপোন দেখিলে অতিকৈ সাৱধান হোৱাটো ভাল। গতিকে যদি আপুনি সপোনত বাৰে বাৰে ভূতৰ ভয় লগা সপোনবিলাক দেখিছে, তেন্তে ইয়াক আপুনি ইগন'ৰ নকৰিব। আপুনি এনে সপোন দেখিলে ভগৱান শিৱৰ আৰাধনা কৰক। তেওঁৱে হৈছে ভূতৰ অধিপতি ভূতনাথ। এনে সপোন দেখিলে সোমবাৰে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ, চন্দন, বগা ফুল আদি অৰ্পণ কৰক। মন্দিৰত ধূপ চাকি জ্বলাওক, তিলৰ দান কৰক। এনে কৰিলে আপোনাৰ ভয় লগা সপোন দেখা লাহে লাহে কমি যাব। তাৰোপৰি এনে সপোন দেখিলে আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰৰ জাপ কৰক আৰু সদায় শুওঁতে মূৰটো দক্ষিণ ফালে দি পেলাই শুব। এনে কৰিলেও আপোনাৰ এই সপোনবিলাক দেখাটো লাহে লাহে কমি আহিব। বন্ধুসকল, এয়াই আছিল সপোনত ভূত দেখাৰ ফলাফল। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভালে লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।